বেলি আহি পেলাই একেবাৰে মূৰৰ পৰা পালেহি নাই ইমান চিঞৰি থাকোঁ নুঠেহে নুঠে এইবোৰ ডেকালৰ চব সময়বিলাক একেই নেকি পায় উঠিছো নহয় মই কামলৈ এতিয়া খোজকাঢ়িয়ে যাব লাগিব আহোঁতে খুৰা ঘৰৰ পৰা চাইকেলখন লৈও আহিব লাগিব মা চাহ অকণমান বনোৱাচোন মই চাহ বনাইছোৱে তই ওলাচোন চাহ লচোন চাবি দেই বাতিটো কিন্তু গৰম হৈ আছে খালি চাহে নেকি মা হ'ব খালি চাহকে খাচোন তই বৰ খালি খালি কৈ থাকো চাহত দেখোন চেনিও নাই মা নিবিকে এতিয়া দোকানলৈ গৈ পেলাই এই ল'ৰাটো নহয় মা মই অলপ কামলৈ ওলাই যাওঁ হা তহঁতি গৰু ছাগলীকেইটা চাবি হয় আলিকান ধুনীয়া কাটিবা বুজা নাই পেলাই ওখ আছে সেই ওখটো আলি দি দিবা দেই ধুনীয়াকৈ আলিকান কাটি তাতে মাজতে মিলাই দিবা কিবা য'ত য'ত আলিবোৰ মানে কি চাপৰ আছে তাত অকণমান মাটি দি সমান কৰি দিবা দিলে ভাল হ'ব বুজিছেনে দেই সমান কৰিব দেই ঠিক আছে হ'ব বাৰু খুৰা আপুনি যাওক এইখিনি মই আদায় কৰিম বাৰু
বেলিও পৰিবৰে হ'ল মায়ে চাগে ঘৰত চিন্তাই কৰি আছে অলপমান আহিবচোন বাহিৰলৈ কোন কৈছোন বাৰু ইয়ালৈ পানী গিলাচ লৈ আহচোন ভাইটিটো লোৱা ঠিক আছে খুৰা গৈ থাকোঁ দেই যদি কিবা কাম মন থাকে মোক জনাব ঠিক আছে মাজনী দেউতা দাদা আহিলে পানী এগিলাচ লৈ আহ নিছো ৰবা দেউতাও তুমি নো বাৰু ইমান বুঢ়া বয়সত এইবিলাক কাম কিয় বা কৰি থাকা দাদা পানী ল বাৰু দে ভণ্টি শুনচোন এই পইচাকেইটা মাৰ হাতত দি দিবি
তোৰ চেণ্ডেলটো লৈ আহিবিচোন বাহিৰলৈ। কলেজৰ দিনবোৰ যে কিমান মধুৰ আছিল। ভণ্টি চেণ্ডেলটো লৈ আহিবিচোন। ঠিক আছে, তই মাক ভাত কেইটামান দিবলৈ কচোন। ইমান পঢ়া শুনা কৰিও যে জীৱনটো কোনফালে গৈছে একো ধৰিবকে পৰা নাই। ভাত দিছো। দিয়া দিয়া, বহুত ভোক লাগিছে। দিয়া দিয়া মা, সোনকালে দিয়া, ভোক লাগিছে। ভাতকেইটা খাচোন। সুদা ভাত যে মা, ভাজি আঞ্জা বনোৱা নাই নেকি? কি কবি, আজি এনেকেই খাচোন। ঠিক আছে, হ'ব দে। বাৰু তই খাচোন দেই। অ' মা, জলকীয়া এটা লৈ আহিবাচোন। শুনিছানে? মোৰ আজি বেমাৰটো অলপ বাঢ়ি গৈছে। আপুনি অকণমান আৰাম কৰক দেচোন, যাওক। এনেকে ৰ'দে ৰ'দে ঘূৰি ফুৰিলে বেমাৰটো বেছিকে উঠিব। বৰ কষ্ট হৈছে ন? কি কৰিবা মা, তোৰ কাৰণে বহুত মানুহৰ জীৱন ধ্বংস কৰিলোঁ। আমাৰ দৰে কিমান চাগে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি BSc MSc কৰি কিনে ঘৰতে বহি আছে। এতিয়া মই পৰা হাজিৰা নকৰিলে তোমালোকক খুৱাম কেনেকৈ? হ'ব, এতিয়া শান্তিৰে ভাতকেইটা খাচোন, এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে। বাৰু হ'ব দে। আৰু শুনচোন, ভণ্টিক মই 200 টকা এটা দিছিলোঁ, তাইক উলিয়াই ৰাখিবলৈ কচোন। দোকানখিনি বন্ধ কৰাৰ আগতে বজাৰখন কৰি আনিবগৈ লাগিব। তাই মোকে থবলৈ দিছিলে, মই থৈ দিছোঁ বাৰু। তই ভাতকেইটা খাই আজৰি হৈ ল, তাৰপিছতে লৈ যাবি পইচাকেইটা। ঠিক আছে, হ'ব দে। কচোন মা। তই এতিয়া দোকানলৈ যাওঁতে যদি পইচা 2 টকা এটকা বাঢ়ে, সেই পইচাকেইটা ফাৰ্মাচীত সোমাই পেলাই ঔষধ এটা দেউতালৈ লৈ আহিবি। নহ'লে মানুহটো দেখিছ নহয়, দিনক দিনে বেমাৰী হৈ হৈ গৈ আছে। আগৰ দৰৱকেইটাও খতমেই হ'ব হৈছে। যেন তেনে কিবা এটা কৰিবি দেই। বাৰু মা, চেষ্টা কৰি চাম বাৰু দে। লকডাউন হোৱাৰে পৰা আমাৰ দৰে দুখীয়া পৰিয়ালবোৰ বহুত বেছি বিপদত পৰিব লগা হৈছে। দিনে হাজিৰা কৰি পোৱা পইচাকেইটাৰে ঘৰখন চলাবলৈ কিমান যে চিন্তা কৰিব লগা হৈছে। মোৰ দৰে ল'ৰাবিলাকেহে বুজি পাব, গ্ৰেজুৱেশ্যন কৰাৰ পিছত একো চাকৰি নোহোৱাকৈ দিন হাজিৰা কৰি ঘৰখন কেনেকৈ চলাব লগা হৈছে। এতিয়া মাথো আশা ভগৱানৰ ওপৰত, সোনকালে যাতে পৃথিৱীখন কৰোণামুক্ত হৈ আমাৰ দৰে ল'ৰাবিলাকৰ জীৱনৰ গতি লগায়। ধন্যবাদ।